এতিয়া ৰাইজ শুনক, আমাৰ সমাজত কিয় বাল্য বিবাহ বন্ধ কৰি দিলে? আপুনি কওক, মোৰ নিচিনা বালজোনা বুঢ়া এতিয়া কি সমাজত কি এনে থাকিব নেকি? বাল্য বিবাহ কিয় বন্ধ কৰি দিলে? এতিয়া মৰাৰ পিছত মই আৰু বিয়া কৰিব খোজো, নোৱাৰো। এইটো আমাৰ চৰকাৰৰ কাৰণে হ'ল। আমাৰ বালজোনা চৰকাৰে কি কৰি আছে? বাল শৰ্মা চৰকাৰে কি কৰি আছে? বাল গগৈ চৰকাৰে কি কৰি আছে? এতিয়া ৰাইজ, মই আপোনালোকৰ যোগেদি সংবাদ মাধ্যমত প্ৰকাশ কৰিব বিচাৰো যে বাল্য বিবাহ যদি বন্ধ কৰে কৰক, এইটো ভালে কথা, কিন্তু আমালোকৰ নিচিনা বালজোনা বুঢ়াৰ কাৰণে এটাকৈ তিৰি দিব লাগিব। এটা বিয়া কৰাৰ পিছত আৰু এটাকৈ বিয়া দিব লাগিব। এইটো দি দিব কিয়? হ'ব নেকি এনেকৈ? নহলে আমি ইটো বয়সতো ধৰ্ষণ কৰিব নোৱাৰো। কৰিলে আমাৰ দেশখন শেষ হৈ যাব। এইটো কৰিব নাই। গতিকে মই এইটো বিনম্ৰভাৱে অনুৰোধ জনাও যে চৰকাৰক, আমালোকৰ বুঢ়াসকলৰ বাবে এটাকৈ বিয়া কৰাৰ পিছত আৰু এটা বিয়া কৰাৰ ব্যৱস্থা থাকিব লাগে। আৰু এটা তালি বজা ধুনীয়া কথা কৈছে। আৰু এইখনৰ বাবে এটা আঁচনি খুলিব লাগিব, যিটোৰ নাম হ'ব বালজোনা বুঢ়া উপত্ৰীকৰণ আঁচনি। বুজি ভাল লাগছে দে। আৰু এটা আমাৰ কথা আছে, আমাৰ এই বাল শৰ্মা চৰকাৰে এই আঁচনিখন যদি ৰূপায়ণ কৰিব পাৰে, তেন্তে আমাৰ পৰা বিনম্ৰভাৱে তেওঁক ভোট দিয়া হ'ব, কোটি কোটি ভোট দিয়া হ'ব। আৰু এইটো আপোনাৰ অনুৰোধ থাকে।